এয়া আজি মই আমাৰ দাদাৰ বাৰীলৈ আহিছোঁ। এয়া আমাৰ দাদা, হাই কৈ দে। এয়া আমাৰ দাদা, জিকা লাগিছে, জিকা কৰিছে কিছুমান, দেখুৱাই যাম। এয়া তিতা কেৰেলা, আজি আমাক খোৱালে বাৰু ছিঙি। এয়া টেষ্টি আছে, অকল গোবৰ। সাৰটো মানে কি দিয়ে আপোনালোকে নিজেও কৰিব পাৰে, গোবৰ দিয়ে ইয়াত। গোবৰৰ লগত পানীত যিটো মেটেকা বুলি কয়, উপঙি থাকে যে, যিটো ভাত মেটেকা বুলি কয়, সেই ভাত মেটেকাটো, উপঙি থকা মেটেকাটো আনি গোবৰৰ লগত মিক্স কৰি শুকুৱাই থ'লে ভাত মেটেকা নে কি মই ইমান নাজানো, এনেকৈ এচপৰা যে উপঙি থাকে যে, সেই মেটেকাটো সিহঁতি লৈ আহি দ পথাৰবিলাকত থাকে। আমাৰ এইফালে তিতাবৰ ছাইডে সেইটো মই ইমান দেখি পোৱা নাই বাৰু। গোবৰৰ লগত মিক্স কৰি থৈ দিয়ে, তাতে পচি যায়, তাতে পচন সাৰ হয়। সেই সাৰখিনি দি এয়া কৰিছে। কোনো মানে কিনি অনা এইবিলাক ইউৰিয়া, মেনিয়ৰ, এইবিলাক DAP এনেকুৱা ব্যৱহাৰ নকৰে। আমাৰ মাটিডৰাৰ পাছত সাৰ নাইকিয়া হৈ যায়। এইটো জিকা, এইটো চাওক, 100 টকা নে কিমান লয়। সেইটো বহুত দীঘল হয় জিকাটো। এইটো আপোনালোকে আনি ৰুব পাৰে, গুটি পচাব পাৰে। এয়া তিতা কেৰেলা লাগি আছে, তিতা কেৰেলা লাগি আছে ঘৰতে খাবলৈ। এইবিলাক ৰঙালাও, এইবিলাক জলকীয়া, জলকীয়া ধুনীয়াকৈ লাগি আছে চাওক। এয়া জলকীয়া বহুত জ্বলা, তেনেকৈ মেটেকা গোবৰ দি এনেকৈ কৰিছে। এয়া জলকীয়া বহুত ধুনীয়া হৈছে, এতিয়া অলপ মানে ছিঙিলে আৰু পোহৰটো অলপ কমি গৈছে, কাৰণ সন্ধিয়া হ'বলৈ হৈছে। আমাৰ বাৰীলৈ অহা অলপ দেৰি হ'ল। এটা একেবাৰে প্ৰথম যিটো লাগে গুৰিত লগাটো মানুহে সচলে থয়, অহাবাৰকৈ গুটি কিনিব নালাগে। এইটো চাওক, এইটো মই মুঠি মাৰি পোৱাগৈ নাই। এইটো জিকা চাওক কিমান দীঘল, এইটো এনেকৈ দেখুৱাই দিছোঁ। এইটো লম্বা, এইটো সচলে থোৱা বুলি কয়। অহাবাৰকৈ গুটি হ'ব। এইটো ময়ো নিব পাৰিম তোৰ পৰাও। এনেকুৱা 4টামান থ'ব। জিকা দেখুৱাম মই। এয়া জিকা লাগিছে চাওক, এয়া জিকা, এয়াটো কলি হৈ আছে। এয়া জিকা লাগিছে, চালিখন চাপৰ। এয়া জিকা এহাত হৈছে ন, আৰু সেইফালে আছে সিটো। এয়া আমাৰ ছোৱালী দেখুৱাই আছে। আৰু দেখুৱাম, এয়া জিকা লাগিছে। জিকা বহুত কলিয়াইছে, আৰু এইবিলাক যেতিয়া বৰষুণ দিয়াৰ পাছত যেতিয়া ৰ'দ দিয়ে, তেতিয়া এই ফুলবিলাকত পোক হয়, এই কলিবিলাকত পোক হয়। সেইকাৰণে ৰগৰ বুলি এটা দৰৱ আছে, সেইটো পানীৰ লগত 1 লিটাৰ পানীত 10 টোপালমানকৈ মিক্স কৰি ইয়াত মাৰিব লাগে। বৰষুণ দি ৰ'দ দিয়াৰ লগে লগে মাৰিব লাগে, তেতিয়া পোকটো নাইকিয়া হৈ যায়। যিটো মই একো দৰৱ দিয়া নাই, পোক মৰা দৰৱটো দিছে ৰগৰ। এয়া জিকা, পোক মৰাটো নিদিলে মানে কেতিয়াও মানে ফল এইবিলাক মানে গুটিবোৰ সুন্দৰ হৈ নাথাকে। ইয়াত পোকে ধৰিব, পোকে ধৰিলে কেকেনা মেকেনা হৈ যাব। বহুত লাগি আছে। জিকা হৈ আছে, এয়া জিকা। দেখিবলৈকে সুন্দৰ হৈ আছে, বহুত ওলমি ঢেৰ লাগিছে, ঢেৰ। এতিয়া মই ঘূৰি ফুৰিছোঁ এনেকৈ জিকা দেখুৱাই। এয়া তলতে কিমানকুৱা পৰি আছে চব জিকা। এয়া 3-4টাকৈ জিকা পৰি আছে। আৰু এয়া জিকা, এইবিলাক চাই ভাল লাগিছে। মই অলপ দূৰৰ পৰা দেখাওঁ বাৰীখন।
সেই আকাশখন ইমান ধুনীয়া লাগিছে ন এই ডাংবাদী এইফালে আছে ডাংবাদী ইয়েহে ডাংবাদী আজি ছিঙি নিলে দীঘল দীঘল লাগিছে আজি ছিঙিলে চিঙাটো বাৰু আমি নাপালোহি এই ডাংবাদী লাগি আছে পুৰা ৰঙালাও ন বিৰাট দীঘল দীঘল ডাংবাদী লাগি আছে এয়া ডাংবাদী লাগি আছে আপোনালোকেও এনেকৈ ঘৰতে খাবলৈ আপোনাৰ হাতত জিকা হয় আকৌ ন এইখিনিত খুব কমেও আছে 15-20 জোপামান আছে 15-20 জোপামান হ'লেই ঘৰতে খাবলৈ হৈ যায় এইবিলাক পালেং আছিলে ন এইবিলাক জিলমিল হয় জিলমিলৰ গুটি কেনেকুৱা জিলমিলৰ গুটি লাগিছে চাওকচোন এই জিলমিলৰ গুটি বহুত জিলমিলৰ গুটি আছে এইখিনি গুটিৰ কাৰণে ৰাখিছে অহাবাৰকে নিজৰ ঘৰতে এইখিনি হ'ব ভোট জলকীয়া ঘৰত 3 জোপামান আছে ৰঙালাও লাগিছে তিতাকেৰেলা দেখালে তিতাকেৰেলা দেখালোঁ হ'ল আৰু হাউলি হাউলি যাবলগীয়া হৈছে জেৰেঙাটা চকুত থাকিব মুঠকে যে এখন চালিখন হেৰি চাপ এয়া চাওক এইটো ডাঙৰ হ'লে এহাত হৈ যাব আপোনালোকেও তেনেকৈ মেটেকা আৰু গোবৰৰ লগত মিক্স কৰি যিমান পাৰে জৈৱিক সাৰ প্ৰস্তুত কৰি খেতি কৰিবলৈ চেষ্টা কৰিব মানুহৰ নহ'লে এই আঁঠুৰ বিষ হাতৰ বিষ গাঁঠিৰ বিষ বুকুৰ ধপধপনি এইবিলাক মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে বেছি এইবিলাক মানে বেমাৰ হয় সেইকাৰণে এইবিলাক উৎপাদনটো বেছি হওক বুলিয়ে এইবিলাক কৰিব নালাগে লগত আৰু এটা ভাল বস্তু আছে এইটো যিটো কেঁচুমোটা আমি এনেই ইমান ডাঙৰ ডাঙৰ কেঁচুমোটা চপৰাবিলাক যে পাওঁ সেইবিলাক আমাৰ আগতে দেউতাই মানে সাৰৰ লগত এই গোবৰ আৰু মেটেকাৰ লগত মিহি কৰি সেইবিলাক মানে মিক্স কৰি এই কেঁচু মোটাটোৰ পৰা কেঁচু সাৰ প্ৰস্তুত কৰে সেইবিলাক বহুত সাৰ হয় সেইকাৰণে সেইবিলাক প্ৰস্তুত কৰিব পাৰে আজিকালি এই ঢেৰ ডায়েৰিয়া সময়ত ইমান ডাঙৰ ডাঙৰ কেঁচুমোটা থাকে এইবিলাক গোটাই ল'ব লাগে এক পাচি মিহি কৰি পিনি শস্যত দিব পাৰে ঠিক আছে এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই বিহু চাবলৈ যাম আকৌ এটা আপোনালোকৰ এনেকৈ নতুন ভিডিঅ' লৈ আনিম মোৰ চেনেলটো যদি ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব বাই